2006 চনতে দেৰগাঁৱত প্ৰতিষ্ঠা লাভ কৰে চতুৰংগ কথক নৃত্য বিদ্যালয়ে। কাকলি দত্ত কোঁৱৰৰ উদ্যোগত জন্ম লগ্নৰে পৰা কথক নৃত্য শুদ্ধভাৱে উপস্থাপন কৰি কিদৰে নৱপ্ৰজন্মৰ মাজত এক সাংস্কৃতিক সুস্থ পৰিৱেশ গঢ়ি তুলিব পাৰে সেই বিষয়ে গুৰুত্ব প্ৰদান কৰি ইতিমধ্যে বহুসংখ্যক শিক্ষাৰ্থীক নৃত্যশিল্পী হিচাপে প্ৰতিষ্ঠিত কৰি তুলিবলৈ সক্ষম হৈছে। প্ৰতি বছৰে গ্ৰীষ্মবন্ধৰ সময়ছোৱাত কথক নৃত্যৰ বিশেষ কৰ্মশালা অনুষ্ঠিত কৰি নৱপ্ৰজন্মক উৎসাহী কৰি আহিছে। এই কৰ্মশালা কথক নৃত্যৰ প্ৰশিক্ষণ লৈ থকা শিক্ষাৰ্থীৰ সমান্তৰালভাৱে শিকাৰুকো নামভৰ্তিৰ সুবিধা প্ৰদান কৰি আহিছে, যাৰ ফলস্বৰূপে বিশেষভাৱে আমন্ত্ৰিত দক্ষ কথক নৃত্যৰ শিল্পীৰ সান্নিধ্য লাভ কৰাৰ সৌভাগ্য ঘটে প্ৰশিক্ষাৰ্থীসকলৰ। এইবাৰো চলিত জুলাই মাহৰ 22 তাৰিখৰ পৰা 25 তাৰিখলৈকে দেৰগাঁৱৰ সাহিত্য সভা ভৱনত সফলতাৰে অনুষ্ঠিত হ'ল বিশেষ কথক নৃত্যৰ কৰ্মশালা। এইবাৰ কৰ্মশালাত উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে 2024 চনৰ পণ্ডিত বিৰজু মহাৰাজ নৃত্য অলংকাৰ বঁটাৰে সন্মানিত বিজয় শ্ৰীবাস্তৱে। বৃহস্পতিবাৰে দেৰগাঁৱৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত কৰ্মশালাৰ সামৰণিৰ এক বিশেষ অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰাৰ লগতে এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে উদ্যোক্তাসকলে। এই অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে তেওঁলোকৰ নৃত্য পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰে। কথক নৃত্য বিদ্যালয়ে 2024 চনৰ কথক নৃত্যৰ যি কৰ্মশালা পাতিছিলে সেয়া আজি আমাৰ সামৰণি অনুষ্ঠান হৈছে। এই সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি দেৰগাঁৱৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনালোঁ আৰু লগতে দেৰগাঁওবাসী ৰাইজে এক সুন্দৰ অনুষ্ঠান উপভোগ কৰিবলৈ পালে। আৰু এইদৰে আমি কৰ্মশালা অনুষ্ঠিত কৰিবৰ বাবে লক্ষ্য প্ৰতিষ্ঠা হৈ আছোঁ আৰু যাতে আৰু ল'ৰা ছোৱালীসকলেও মই ভাবিছোঁ যথেষ্ট উপকৃত হৈছে। মোৰ নিজৰ বিদ্যালয়ৰ লগতে কেইবাজনো বাহিৰৰ পৰাও আহিছে আমাৰ কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ। লগতে যি কৰ্মশালা এই অনুষ্ঠিত হ'ল সেই কৰ্মশালা সকলোৱে সুন্দৰভাৱে পৰিৱেশন কৰাৰ বাবে মই সকলো প্ৰশিক্ষাৰ্থীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৰ্মশালাত গুৱাহাটীৰ পৰা গুৰু শ্ৰী বিজয় শ্ৰীবাস্তৱ ডাঙৰীয়া আহিছিলে। তেখেতে আমাক এই কৰ্মশালাখনি যথেষ্ট উপকৃত কৰিছে আৰু তেওঁলৈও মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ।